সঁচা কথা মানে যেতিয়া বিপদ আহে যেতিয়া আহে মানে চাৰিওফালেদি বিপদ আহে খোজকাঢ়ি গৈ আছোঁ মানে গাড়ীখন আগত পঠাই দিছোঁ Hey guys, welcome back to our channel and good morning all of you মানে আজি ৰাতিপুৱাই ওলাইছোঁ ফেচ চাগে গমে পাব আপোনালোকে পুৰা সোনকালে উঠিছোঁ মানে ৰাতিপুৱা এনেতো 8টাৰ আগত উঠা হেবিটে নাই বাকী মানে আজি গুৱাহাটীত গৈ আছোঁ কিবা অলপ কাম আপোনালোকে গম পাব থাম্বনেল চাই চাগে আপোনালোকে গমে পাইছে কিয় গৈ আছোঁ চ' এতিয়া মানে মোৰ বৰ্ডেকা এজন আহি আছে কাৰ লৈ মই ৰেডি হৈছোঁ চ' চাই থাকক ক'ত যাওক কি কৰোঁ আজি দিনটো বহুত মানে জাম ৰাস্তাত সেইকাৰণে মানে অলপ দেৰি হ'ল এতিয়া আহিছোঁ ইয়াত অলপ কাম আছে কামখিনি কৰাই লওঁ GMCHত আহিলোঁ অলপ কিবা কাম আছে অলপ টেষ্ট কৰাব লাগে কিবা কিবি চ' মানে বৰ্ডেকা এজন আহিছে চ' ডাক্তৰ মানে চেকআপ আছে চেকআপখন কৰাই লওঁ অলপ ভিতৰত সোমাই যাওক গুৱাহাটীত ডিচেম্বৰ মাহ চলি আছে না জুলাই মাহ চলি আছে একো গম পোৱা নাই ইমান গৰম মানে কি ক'ম আকৌ ভাল জেকেট আনিছিলোঁ জেকেট কিন্তু কাৰত ৰাখিছোঁ চাওক অৱস্থা পূৰা ঘামি চামিছে আৰু কি হ'ব গুৱাহাটীত আৰু দিনে দিনে মানে আৰু বেছিহে হৈ থাকিব এতিয়া দিল্লী মুম্বাই গ'লে যেনে তাত ঠাণ্ডা নাই ঠিক তাত ইয়াতো এনেকুৱাই আৰু মানে গৰম পূৰা গৰম গুৱাহাটীত আহিলে মানে আমি ঠাণ্ডা কাপোৰৰ দৰকাৰ নাই চাৰ্ট এটা পিন্ধি টি চাৰ্ট এটা পিন্ধি আহিব পাৰে এই কামখিনি কৰালোঁ এতিয়া আৰু কাম বাকী আছে পিছত গাইজ কাম হৈ গ'ল এতিয়া গৈ আছোঁ বা কাৰ লৈ আৰু ওলাই যাওঁ ৰাতিপুৱা একো মানে খাই অহা নাই চাহ খাই আহিছোঁ এতিয়া ভোক লাগিল এতিয়া মোৰ লগত বৰ্ডেকা আহিছে চাওক কি অৰ্ডাৰ কৰিছে আহিয়ে কি ভাই এইটো পিজ্জা আহিয়ে মই ক'লোঁ যে ভাত খাওঁ এতিয়াতো টাইম চাগে 12টা হৈছে নাই পিজ্জা খাব পিজ্জাৰ লগত আৰু বাকী ফাৰ্ষ্ট বিট লৈ আছোঁ গাইজ লওক আপোনালোকে এটা লওক আমাৰ গাঁৱৰ মানুহে এইবিলাকক এইবিলাকক আমাৰ চাপৰা পিঠা বুলি কয় চাপৰা পিঠা কি চিন্তা কৰি আছা আগতে বিল্ডিং চোৱা নাই নেকি এইটো 6টা গাইজ গুৱাহাটী কাম চাম কৰিলোঁ কৰি কিনে আহি আছিলোঁ এতিয়া মঙলদৈ পাৰ হ'লোঁ মানে ৰাতি এতিয়া 2টামান বাজিছে চব বন্ধ এইবিলাক চব গাড়ী হ'ল পামচাৰ এতিয়া উপায় নাই আছিল আৰু এটা এক্সট্ৰা টায়াৰ আছে এইটো লগাবৰ কাৰণে কিন্তু লগাবৰ কাৰণেও মানুহ নাই তো বৰ্ডেকা আছে সি পাৰে মানে সি লগাব পাৰে কিন্তু এইটো জেকটো নাই মানে যিটো দি খুলিব লাগে এইটো নাই এতিয়া টেনশ্যন আৰু এতিয়া কি কৰোঁ মই বহি আছোঁ ইয়াত কাৰখন পহৰা দি আছোঁ আৰু বৰ্ডেকা গৈছে মেকানিক যদি পায় বিচাৰিব গৈছোঁ মই বিচাৰি আহিলোঁ আগত নাপালোঁ এতিয়া সিহঁতে সিফালে গৈছে আকৌ তো চাই আহক যদি পায় মই ইয়াত ৱেইট কৰি আছোঁ ৰাতি 2টা বাজিছে গাইজ 2টা কি হ'ব মানে বিপদতে বিপদ আৰু মোবাইলত চাৰ্জ আছে 9% গাইজ 9% চাৰ্জ মোবাইলত কি খোজকাঢ়ি গৈ আছোঁ মানে গাড়ীখন আগত পঠাই দিছোঁ সঁচা কথা মানে যেতিয়া বিপদ যেতিয়া আহে মানে চাৰিওফালেদি বিপদ আহে কি হ'ব চব বন্ধ চক মোৰ পিছফালে চব বন্ধ ৰাতি 2টা বাজিছে ক'ত খোলা ৰাখিব আৰু এতিয়া মানে মঙলদৈ পাৰ হৈ আহিছোঁ মঙলদৈ পাৰ ইয়াতে এই চাওঁ এতিয়া কি হয় পিছত লগ পাই আছোঁ গাইজ চাৰ্জ নাই ছুইচ অফ হৈ যাব খালী গাড়ী এতিয়া আমি বাকী 2জন মানুহ খোজকাঢ়ি গৈ আছোঁ এতিয়া চাওঁ যদি আগত পায় ঠিক কৰাব ঠিক কৰা তাতে ৰখি থাকিব আমি খোজকাঢ়ি গৈ আছোঁ উপায় নাই বহুত কষ্ট হ'ল দিনটো হস্পিটেলত থাকিলোঁ আৰু বজাৰ কৰিলোঁ এতিয়া মানে পাম্প কম আছিল যোৱা টাইমত পাম্প দিছিলোঁ কিন্তু নহ'ল এতিয়া উপায় নাই চাওঁ কি হয় গুড মৰ্ণিং গাইজ মানে ভবাই নাই এই ব্লগটো যে 2 দিন লাগিব শ্বুট কৰিবৰ কাৰণে ক্লিক কৰিব ৰাতিত মানে আৰু ক্লিক নোহোৱা নহ'ল মোবাইলটো ছুইচ অফ হৈ গ'ল আৰু কিবা অলপ বিপদত পৰিছিলোঁ আপোনালোকে চালে মই বহুত ৰাতি ঘৰত আহি পাইছোঁ চ' আজি ব্লগটো এইখিনি আছিল আৰু কথা এটা হ'ল মানে পিকনিক গৈ আছোঁ 31ত আমি আপাৰ আছাম যাম চাগে এইবাৰ চ' লগৰকেইটা আহিব চবেই মিলাই এইবাৰ আপাৰ আছাম যাম ফুৰিবৰ কাৰণে আপোনালোকক দেখাম বহুত ধুনীয়া ব্লগ আহিব বাকী এনেকৈ যদি ব্লগটো ভাল পাইছে চ' লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক